প্ৰথমতে কওঁ অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক। মিছন চাইনা কাঞ্চনজংঘা ৰত্নাকৰ যি বুৰঞ্জী ৰচিলে সেই যাত্ৰা অবিৰতভাৱে চলি থাকক। কেইবাখনো নতুন চিনেমা আহি আছে, তাৰ ভিতৰত এখন আছে ইপাৰ খিপাৰ। 15 নৱেম্বৰত ৰিলিজ হ'ব অসমৰ চিত্ৰগৃহত। আৰু তাত পল ফুকন, অমৃতা গগৈ তেওঁলোকক দেখিবলৈ পাব। আৰু নতুন পুৰণি বহুতো আৰ্টিষ্টক সমাহাৰ ঘটিছে গোটেই চিনেমাখনত। সমূহ ৰাইজক আহ্বান জনাইছোঁ, আহক, সকলোৱে আহক, অসমীয়া চিনেমা চাওক, ইপাৰ খিপাৰ চাওক। আৰু ইয়াৰ পিছত আৰু ভাল ভাল চিনেমা আহি আছে, সকলোকে আমন্ত্ৰণ জনাইছোঁ। অসমীয়া চিনেমা চোৱাৰ যিটো অভ্যাস সেইটো অব্যাহত থাকক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।